মোগলৰ প্ৰেমত পৰিছে নেকি আব্দুল খালেক? মোগলেহে কৈছিল হিন্দুস্তান বুলি। মোৰ মোগলক লৈ এলাৰ্জি নাই। গতিকে মই মোগলসকলক লৈ মোৰ কোনো ঋণাত্মক বোধ নাই, মোৰ কোনো হীনাত্মক বোধ নাই। মই নিজে মুছলমান বুলি কোৱা নাই, কাৰণ মইতো মোগলৰ বংশধৰ নহয়। মই গৰ্বিত মানে এইটো কিন্তু মই দাবী নকৰোঁ যে মই মোগলৰ বংশধৰ। মই মুঠেই মোগলৰ বংশধৰ নহয়। মই মুছলমান জন্মসূত্ৰে হয়, বিশ্বাসসূত্ৰে হয়, কিন্তু মই মোগলৰ বংশধৰ নহয়। কিন্তু মোগলক লৈ মই এইকাৰণেই গৰ্বিত যে মোগলসকলে আজি হিন্দুস্তান বুলি যাক কওঁ, এই শ্বেপটো, এই আকাৰটো মোগলসকলে দিছিল। আজি যি মোগলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰাট এলাৰ্জি, সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কিন্তু কেজৰিৱালৰ লগত কাজিয়া লাগতে কৈছে যে মোগলসকলে দিল্লীক ৰাজধানী বনাইছিলে। আজিৰ যি দিল্লী প্ৰকাৰান্তৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাও স্বীকাৰ কৰিছে যে সেই দিল্লীক গঢ় দিছিলে মোগলসকলে। কিন্তু আজি হয় তেখেতে খোলাখালি ক'বলৈ বেয়া পাইছে, কিন্তু কেজৰিৱালক সমালোচনা কৰিবলৈ গৈ কিন্তু সেই কথা কৈছে। আজি লালকিল্লাই কওক, আজি কুটুব মিনাৰে কওক, আজি তাজমহলে কওক, মোগলসকলক বাদ দি এইবিলাকৰ কথা কিন্তু কল্পনা কৰিব নোৱাৰি। আজি দেশৰ যিবোৰ গৌৰৱ, আজি আমাৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে 15 আগষ্টৰ দিনাখন, সেইটোও কিন্তু মোগলসকলে বনাইছিলে। যদি আমি মোগলসকলক ইমান বেয়া পাওঁ, তেতিয়াহ'লেতো লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰাটো ঠিক নহ'ব। গতিকে মোৰ মোগলসকলক লৈ কোনো এলাৰ্জি নাই, মোগলসকলক লৈ মই গৰ্বিত। মোগলসকল হাড়ে শিমুজুৱে হয় বাহিৰৰ পৰা আহিছিল মোগলসকল, কিন্তু হাড়ে শিমুজুৱে তেওঁলোকে ভাৰতৰ সৈতে একাত্ম হৈ গৈছে। ভাৰতৰ সভ্যতা সংস্কৃতিৰ লগত তেওঁলোক একাত্ম হৈ গৈছে। ভাৰতৰ আজি মহামতি আকবৰৰ কথাই কওক, আজি মহামতি আকবৰে ভাৰতৰ যি ভাৰতীয়ত্ব অনুভৱ কৰিছিল আৰু সেইকাৰণে ভাৰতীয়ৰ সৈতে মিলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। অকল আকবৰেই নহয়, আনকি যি ঔৰংজেবক লৈ অত সমালোচনা কৰা হয়, সেই ঔৰংজেবেও কিন্তু, ঔৰংজেবৰ সকলো কথা মই সমৰ্থন নকৰোঁ, কিন্তু সেই ঔৰংজেবেও কিন্তু যিটো উমানন্দই মাটি পাই আছিলে আগৰ পৰা, যেতিয়া ঔৰংজেবৰ দখলত গুৱাহাটী গৈছিলে তেতিয়াও কিন্তু ঔৰংজেবে উমানন্দক আকৌ মাতি দিছিলে। কিন্তু হিন্দুস্তান বুলি ক'লে মোগলৰ আগতে এই দেশক কোনো হিন্দুস্তান বুলি কোৱা নাছিলে। মোগলসকলেহে এই দেশক হিন্দুস্তান নাম দিছিলে। আজি যি হিন্দুস্তান বুলি যাক কোৱা হয়, হয় অসম সেই হিন্দুস্তানত নাছিলে, কিন্তু হিন্দুস্তানৰ শ্বেপটো, হিন্দুস্তানৰ যিটো আকাৰ, এইটো মোগলসকলে দিছিলে। আৰু সেইকাৰণে মই ভাবোঁ যে কোনোবাই গালি পাৰিলেও পাৰিব, মোগলসকলক লৈ মোৰ কোনো হীনাত্মবোধ নাই। মই মোগলসকলক লৈ গৰ্বিত, এইকাৰণে গৰ্বিত যে তেওঁলোকে হিন্দুস্তানক এটা শ্বেপ দিছিলে, ভাৰতবৰ্ষক এটা শ্বেপ দিছিলে। আনকি আমি যদি চাওঁ পৃথ্বীৰাজ চৌহান ৰাজপুতনাৰহে ৰজা আছিলে, কিন্তু কুতুবুদ্দিন আইবাক দিল্লীৰ চুলতান, প্ৰথম চুলতান। কিন্তু কুতুবুদ্দিন আইবাককো সমগ্ৰ হিন্দুস্তানৰ বা ভাৰতবৰ্ষৰ চুলতান বুলি ক'ব নোৱাৰি, যিটো আকাৰ মোগলসকলৰ দিনত ধাৰণ কৰিছে। মুখত যি আহে তাকে কোৱা একাংশ মন্ত্ৰী বিধায়কৰ এনে কথা আমি সঘনাই শুনি থকাটো কোনো আচৰিত কথা নহয়। লুটিবাগৰ মাৰি ফুৰাটো একাংশ ৰাজনৈতিকৰ স্বভাৱ। মোগল প্ৰীতিৰে প্ৰশংসাত পঞ্চমুখ আব্দুল খালেকক তীব্ৰ সমালোচনা বিভিন্নজনৰ। সমালোচনাৰে থকা সৰকা কৰি বিধায়ক দিগন্ত কলিতাৰ তিৰ্যক মন্তব্য। আব্দুল খালেকে বুৰঞ্জী পঢ়িব লাগে, আব্দুল খালেক মোগল যেনহে লাগিছে। মুছলমান ভোট লাগে কাৰণে মোগল প্ৰিয় হৈ ভজন গাইছে খালেকে। লগতে ভূপেন বৰালৈও একাষাৰ বিধায়ক কলিতাৰ। ভূপেন বৰাক স্পষ্টীকৰণৰ দাবী। গুৰুজনাৰ তিথিত এনে মন্তব্য দুৰ্ভাগ্যজনক আখ্যা কলিতাৰ। লগতে কলিতাই কয় যে খালেকৰ মুখত লাচিতৰ নাম নোলায়, জাহাংগীৰৰ নামহে ওলায়। আব্দুল খালেক অসমীয়া হয় নে নহয় সন্দেহ। খালেকৰ DNA টেষ্ট কৰাৰ দাবীও তুলিলে বিধায়কগৰাকীয়ে। আলাবৈ ৰণত 10,000 অসমীয়াক কটা মোগললৈ দৰত থকা খালেকে এইবাৰ নিৰ্বাচনত প্ৰত্যুত্তৰ পাব বুলি উল্লেখ কৰি এইবাৰ বৰপেটাত খিলঞ্জীয়া ভাৰতীয় জনতা পাৰ্টীৰ জয়ী হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। গতানুগতিকভাৱেই এনেদৰে কথাৰ কটাকটি চলি আছে, চলি থাকিব। পিছে একবিংশ শতিকাত মোগল হিন্দুস্তান প্ৰসংগ কিমান দিনলৈ চলিব, সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক, এনি ফাইবাৰ।